হোজাইত বৃহস্পতিবাৰে হোজাই ধলপুখুৰী লংকা আৰু হাবাইপুৰত নৱনিৰ্মিত ষ্টেচন ভৱন দ্বৈত ৰেলপথ আৰু যাত্ৰীৰ সুবিধাৰ শুভাৰম্ভ কৰে ৰাজ্যিক মন্ত্ৰী ৰাজন গোহাঁয়ে। লগত উপস্থিত আছিল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মহাপ্ৰবন্ধক, জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্থানীয় ৰাইজ। হোজাই ৰেলৱে স্থানত যিখন নামৰ স্থাপন কৰিলে সেই নামফলকত কিমান টকা ব্যয় কৰিছে তাত কোনো উল্লেখ নাই। এতিয়া প্ৰশ্ন হ'ল, কাম শেষ হোৱাৰ পাছতো নামফলকত টকা উল্লেখ নথকাৰ প্ৰকৃত ৰহস্য কি? চাওক আমাৰ এক প্ৰতিবেদন। Dalpukuri and Hawaipur on the section. These stations have been provided with modern look, amenities and have taken the consideration for energy saving. The new double line between Hojai and Hawaii. रेल मंत्रालय ने लमडिंग से लेकर होजाई तक का डबलिंग 600 करोड़ रुपए में सेंक्शन किया है और ये हम लोगों ने जो ओपनिंग किया है 30 किलोमीटर डबलिंग का और 4 एयरपोर्ट मॉडल का मॉडर्न स्टेशन इसमें करीब 260 करोड़ रुपए खर्चा हुआ है। ये खर्चा बोर्ड में तो सिर्फ बढ़ रहा है, लेकिन बोर्ड में कौन सा मॉडल स्टेशन के लिए कितना बजट है, रेलवे ट्रैक के लिए कितना, जो वो कोई डिस्क्रिप्शन में कोई बोर्ड में आज तक हमने देखा नहीं है। आज भी जो ओपनिंग हुआ है अमाउंट कोई मेंशन नहीं है। अच्छा, अलग अलग चाहिए, हम लोग आप लोगों को इन्फॉर्मेशन दे देंगे। सिर्फ हम लोग के लिए, पब्लिक के लिए अब नहीं चाहिए, पब्लिक जानना नहीं चाहिए होजाई के लिए रेलवे गवर्नमेंट कितना बजट में खर्चा कर रहा है, क्या कर रहा है। हाँ, वो आपको दे दिया जाएगा। আৰু ছাৰ এটা কথা কোৱা গৈছে যে হোজাইৰ পৰা লামডিঙলৈ প্ৰায় 50 কিলোমিটাৰ যেতিয়া আধাৰশিলা স্থাপন কৰিছিল 50 কিলোমিটাৰ নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু আজি দেখা গ'ল যে আপুনি 20 কিলোমিটাৰ অপেনিং কৰিলে আৰু 4টাকৈ ৰেলৱে ষ্টেচন আপুনি উন্মোচন কৰিলে। কিন্তু দেখা গৈছে বাকী 30 কিলোমিটাৰ কিয় বাকী থাকিল? কনষ্ট্ৰাকশ্যনৰ গাফিলতিৰ কাৰণে থাকিল। আৰু দ্বিতীয়তে যিকেইটা ৰেল ষ্টেচন বনোৱা হ'ল সম্পূৰ্ণ কিয় হৈ নাছিল? হঠাৎ এইখিনি মানে উদ্বোধন কৰা কিবা আগন্তুক দিনত মানে নিৰ্বাচন আহি আছে বুলি নিৰ্বাচন কেন্দ্ৰিক ৰেলৰ বাজেট নেকি? CRS হৈ গৈছে, CRS বলতে না CRS টাইল হৈ গৈছে, CRS টাইল হোৱাৰ পাছতে আমি তাক মানে উদ্ঘাটন কৰিব পাৰোঁ, ৰান কৰাব পাৰোঁ। অন্যান্য ৰান কৰিব নোৱাৰে, তাৰ CRS এপ্ৰুভাল নোহোৱালৈকে CRS এপ্ৰুভাল ডিটেইলছ চাব